আজি বনাম মানিমুনি তৰকাৰী। তো মানিমুনিখিনি লৈছোঁ মই পিচি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচিলোঁ এনেদৰে। তো এতিয়া আলুৰ বাকলিখিনি উঠাই লৈছোঁ। আলু হৈছে মোৰ এয়া বইল কৰা আলু আৰু মাছখিনি লৈছোঁ অকণমান মেৰিনেট কৰি পেলাই নিমখ আৰু হালধি সানি লৈছোঁ। এতিয়া বনাম মই মাছ। তো এতিয়া লৈছোঁ পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে জ্বলা যদি বেছি খায় বেছিও দিব পাৰে। আৰু আলুখিনি বাকলি উঠাই থৈছোঁ। এতিয়া দিছোঁ কেৰাহীত তেল, আৰু কেৰাহীত তেল দিয়াৰ পিছত সেইখিনি অলপ গৰম হ'বলৈ দিছোঁ আৰু দিছোঁ ইয়াতে নিমখ অলপ। আৰু এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ। মাছখিনি ক'বই নালাগে ন, ধুনীয়া ফ্ৰাই মাছ। আৰু এতিয়া তুলসী শাক আৰু মানিমুনি বনাম আৰু টেষ্টি হ'ব আৰু হেল্থি হয়। মানিমুনিটো খাবই লাগে, পেটৰ কাৰণে খুব ভাল হয় মানিমুনি। মই মাজে মাজে খাওঁ, আমাৰ ঘৰত আছে খেতি, আৰু আপোনালোকে খাব। এতিয়া দিওঁ জলকীয়া, পিঁয়াজ আৰু নহৰু, আৰু এইখিনি অকণমান ভাজি লওঁ। গুড়ি তাত নিমখ, হালধি আৰু দিছোঁ জিৰা গুড়ি। তাত দিছোঁ অকণমান পানী। শাকৰ তৰকাৰী, মানিমুনি শাক আৰু টেঙেচি শাক। আপোনালোকে যদি মোৰ ভিডিঅ' কৰিছে ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ভিডিঅ'টো। তো আজিলৈ আহিছোঁ, বাই বাই।